ফাইনেলি গাইজ ইউটিউবৰ পৰা ফাৰ্ষ্ট পে'মেণ্ট আহি গ'ল। তো কিমান দিন লাগিলে আৰু কিমান টকা পাইছোঁ সকলোখিনি এই ভিডিঅ'টো দেখায়ো দিম, প্লাছ বুজায়ো দিম। আহক তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া আজি আমাৰ মহাশয় ৰৈ তামাম খং উঠিছে চাগে। এই ব্ৰ চোৱা নাকেলা, মোৰ অলপমান দেৰি হ'লো। চিন্তা কিয় কৰিছা? তোমাৰ কাৰণে স্পেচিয়েল বস্তু এটা আনিছোঁ। এইটো চোৱা। তো এতিয়া আমি ক'লৈ যাবলৈ ওলাইছোঁ? এটিএমৰ পৰা পইচা উলিয়াবলৈ যাওঁ। নহ'লে কি বাল কৰি আছোঁ? বহ জল্দি বহ কেলা। गजब बेइज्जती है। A few moments later. তো গাইছ এতিয়া আমি ৰহা গৈ আছোঁ। ৰহা এটিএমৰ পৰা পইচা উলিয়াই মই দেখাই দিম যে মই ইউটিউবৰ পৰা কিমান টকা পালোঁ। আৰু ইনষ্টাগ্ৰামত যেতিয়া মই আপোনালোকক কুৱেশ্যন সুধিবলৈ দিছিলোঁ, বহুতে সুধি আছিলে যে কমন কুৱেশ্যন আৰু মোৰ ঘৰ ক'ত। তো মোৰ ঘৰ হৈছে বাৰপুজীয়া। বাৰপুজীয়াখন নগাঁও ডিষ্ট্ৰিক্টতে আছে। ৰহাৰ পৰা 7 কিলোমিটাৰ আহিব লাগে। আৰু মোৰ বয়সটো হৈছে 21+। আৰু মই কি পঢ়ি আছোঁ সুধি আছিল। তো মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ ৰহা কলেজৰ পৰা। আৰু আপোনালোকে আগত দেখিবলৈ পাইছে এখন বাৰপুজীয়া চাৰিআলি হয়। আৰু তাৰ আগতে বাৰপুজীয়া হাই ছেকেণ্ডেৰী আছে, য'ত মই হাই ছেকেণ্ডেৰী পঢ়িছিলোঁ। এইখন হয় বাৰপুজীয়া হাই ছেকেণ্ডেৰী। হয়তো আপোনালোকে ক্লিয়াৰ হৈ গ'ল। আৰু কুৱেশ্যন থাকিলে কমেণ্টত আপোনালোকে সুধিব পাৰিব। ৰ'দটো বহুত হৈ আছে, বলক গৈ থাকোঁ। অ' বোলো গৰম কেনে? নাইচ ভিউ চাওক ভিউ। একচুৱেলি গৰমৰ কাৰণে আমি হেলমেট পিন্ধি যোৱা নাই আৰু এইখিনি মানে চাব পাৰে পথাৰ জেগা, সেইটো কাৰণে হেলমেট পিন্ধা নাই। এনেকুৱা গেলা গৰমত মানুহ ঘৰৰ পৰা ওলাব নোৱাৰি। এনেকৈ আমি ৰহা আহি পালোঁ। এয়া দেখিছে এটিএমলৈ আহি পইচাকেইটা উলিয়াই এতিয়া আমি চাহ জেগা বিচাৰি আছোঁ ভিডিঅ' বনাবলৈ। আকৌ ই ক'লে বোলে জেগা এডোখৰ আছে, তাত ধুনীয়াকৈ ভিডিঅ' বনাব পৰা যায়। তো জেগাখিনিলৈ আহিলোঁ, দেখিছে ধুনীয়া। তো ঠিক আছে ভাই, চশমাযোৰ খুলি ল'ম, বাকীখিনি কণ্টিনিউ কৰিছোঁ। একো কথা নাই, ক'লা মানুহ যিহেতু এইবিলাক ৰ'দলৈ চিন্তা নাই। তো এতিয়া মেইন কথালৈ আহোঁ। গৰমো বহুত লাগিছে, কথাও ক'বলৈ মন যোৱা নাই। তো ইউটিউবৰ পৰা ফাৰ্ষ্ট পে'মেণ্ট কেতিয়া পালোঁ? তো কালি পইচা পাইছোঁ। কিমান পাইছোঁ আপোনালোকক দেখাই আছোঁ। ব্ৰ' এই এটিএমৰ পৰা পইচাখিনি ওলাইছিলোঁ যে, সেইখিনি দিয়া এক ছেকেণ্ড। তো আপোনালোকে চাব পাৰে টোটেল আপোনাৰ 16,000 আছে। তো ফাৰ্ষ্ট পে'মেণ্ট আপোনালোকে 16,000 পাইছোঁ। ভিডিঅ' বনাবলৈ আপোনালোকৰ যথেষ্ট কষ্ট হয়। আৰু এইটো যোনটো আৰ্নিং আহিছে আপোনাৰ শ্বৰ্টছ এইখিনিৰ পৰা আহিছে। মানে মই লম্বা ভিডিঅ' নিদিওঁৱে, আপোনালোকে দেখিছে। আৰু চেনেলটোত মানে ৰেগুলাৰ কণ্টিনিউ ভিডিঅ' মই 1 মাহৰ পৰা দিছোঁ। আৰু 1 মাহতে ৱাচ টাইমো কমপ্লিট হৈ গৈছে। আৰু প্লাছ যোনটো ভিউজ লাগে, মানে আপোনালোকৰ ইউটিউবত যদি আপোনালোকে পইচা পাব লগা হয়, শ্বৰ্টছ ভিডিঅ' দিলে 10 মিলিয়ন ভিউজ হ'ব লাগে। আৰু মোৰ চেনেলটো চাব পাৰে বৰ্তমান এতিয়া 25 মিলিয়নমান ভিউজ হৈ আছে। তো ছাবস্ক্ৰাইবাৰ কথা নাই, যদি আপোনালোকে কণ্টিনিউ কাম কৰি যায় এনেদৰে আৰ্নিং কৰিব পাৰিব। আৰু কিছুমান আপোনালোকে কুৱেশ্যন কৰিছিল আস্ক মি এনিথিঙৰ, যে আমুক ইটো সিটো, সেইবিলাকৰ কাৰণে এক্সট্ৰা ভিডিঅ' এটা বনাম বুলি ভাবিলোঁ। তো এইটো মানে ফাৰ্ষ্ট পে'মেণ্ট হয় ইউটিউবৰ। তো সেইটো কাৰণে চবচে বেছি ভাল লাগিলে। তো আপোনালোকৰ ছাপোৰ্ট কৰাৰ কাৰণে ইমানখিনি হৈছে। আৰু ছাপোৰ্ট কৰি গৈ থাকক, আৰু ভাল কাম কৰিবলৈ আমি চেষ্টা কৰিম। গৰমটো দেখিছে, বৰ্তমান এনেকুৱা জেগাত আছোঁ। ব্ৰ' কেনেকুৱা লাগিছে গৰমটো? পুৰা টিকা ফটা গৰম, নক'ব আৰু। তো চাওক, একচুৱেলি মোৰ মানে কি আছিল, ভিডিঅ'টো বনাবলৈ মন নাছিলে, কিন্তু গৰমৰ কাৰণে। তো আপোনালোকৰ কাৰণেতো পাইছোঁ, তো সেইটো কাৰণে দেখাই দিওঁ বুলি বনালোঁ আৰু। বাকী ৰাইজসকল, আপোনালোকৰ যদি আৰু কিবা জানিব লগা আছিল তেনেহ'লে সুধিব পাৰিব কমেণ্ট ছেকশ্যনত। আৰু নেক্সট আস্ক মি এনিথিঙৰ মানে কুৱেশ্যন নিচিনা ভিডিঅ' এটা আনিম বুলি ভাবি আছোঁ। তো সোনকালে আনিম। আৰু কি টপিকত ভিডিঅ' লাগে, লম্বা ভিডিঅ' আপোনালোকে ক'ব। এতিয়াৰ পৰা আমি টোটেলি এক্টিভ থাকিম। তো ইনষ্টাগ্ৰামৰ যোনটো হেণ্ডেল আছে, এইটো আছে, আপোনালোকে তাত চাব পাৰিব। চাওক আৰু অলপমান ছাপোৰ্ট কৰক। ঠিক আছে দিয়ক, বাই। ৰ'দ বহুত আহিছে, যাংগে আমি ঘৰলৈ।